হেল্ল' ভিউৱাৰ্ছ, পাংক আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজি জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে যথেষ্ট মোক সঁহাৰি দিয়াৰ বাবে ধন্যবাদ প্ৰথমতে। তাৰপিছতে মই আজি আপোনালোকক কেইটামান হেল্থ টপিকছ কেইটামানৰ ওপৰত আলোচনা কৰিম। সুস্বাস্থ্যৰ এমুঠি কিটিপ মই নাম দিছোঁ ইয়াৰ। তাৰ ভিতৰত মই আপোনাক বেছি নহয় 10টা পইণ্ট আপোনাক দিম। তো এইকেইটা যদি আপুনি ফ'ল' কৰিব পাৰে আপোনাৰ সুস্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল বুলি মই ভাবোঁ। সুস্বাস্থ্যৰ এমুঠি কিটিপ এইটো এটা লেখা আছিলে। এইটো মই ইতিমধ্যে ফেচবুকৰ স্বাস্থ্য নামৰ গ্ৰুপটোত মই দিছিলোঁ, যথেষ্ট সঁহাৰিও পাইছিলোঁ। তো মই ভাবিলোঁ এইটোৰ ওপৰত এটা ভিডিঅ' মই বনাওঁ, অলপ ডিটেইলছত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আহক আৰম্ভ কৰোঁ। চ' মই প্ৰথম পইণ্টটো আৰম্ভ কৰিছোঁ। প্ৰথম পইণ্টটো মই দিছোঁ নিমখৰ ওপৰত। আমি সকলোৱে নিমখ খাওঁ, নিমখটো খাবই লাগিব। নিমখটো আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী বস্তু। কিন্তু ইয়াত নিমখটো খোৱাৰ লগতে আমি কিছুমান নিমখ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহ'বও পাৰে হয়তো। তো আমি সাধাৰণতে কি নিমখ ইউজ কৰোঁ, কি নিমখ আমি খাওঁ সাধাৰণতে? আমি সাধাৰণতে বগা নিমখটোৱে খাওঁ, নহয় জানো? তো বগা নিমখতকৈ আপোনালোকক মই ব্যৱহাৰ কৰিবলৈ ক'ম পিংক চল্ট বুলি এটা চল্ট আছে। পিংক চল্ট, হিমালয়ান পিংক চল্ট বুলিও কিছুমানে পাইছে চাগে, বা কিছুমানে ব্যৱহাৰ কৰি আছে ইতিমধ্যে চাগে। তো পিংক চল্টটো হোৱাইট চল্টতকৈ ভাল কি কাৰণে এইটো মই ক'ব বিচাৰিছোঁ। তো হোৱাইট চল্টত সাধাৰণতে ছ'ডিয়ামটো পিংক চল্টতকৈ অলপ বেছি থাকে, আৰু ছ'ডিয়ামটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি মাত্ৰাত ল'লে মানে অপকাৰী, আৰু খুব ধৰি লওক আপোনাৰ প্ৰেছাৰ বা এনেকুৱা পেচেণ্টৰ কাৰণে হোৱাইট চল্টটো অত্যন্ত ক্ষতিকাৰক হয়, আমি সকলোৱে জানো এইটো। কিন্তু তাৰ অন্যহাতে পিংক চল্টত আপোনাৰ কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰণ আদি বেছি থাকে, কিন্তু ছ'ডিয়ামটো কম পৰিমাণে থাকে। ছ'ডিয়ামটো স্বাস্থ্যৰ কাৰণে বেয়া। চ' মই ভাবোঁ যে হোৱাইট চল্টতকৈ আজিৰ পৰা আপোনালোকে পিংক চল্টটো ইউজ কৰিব পাৰে। যিকোনো আয়ুৰ্বেদিক দোকানত আপোনালোকে পিংক চল্টটো পাই যাব। 2 নম্বৰ পইণ্টটো হ'ল মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ চেনিৰ বিষয়ে। নিমখৰ কথা ক'লোঁ ইতিমধ্যে। তো চেনিটো আমাক খুব জৰুৰী বস্তু, আমাৰ স্বাস্থ্যৰ কাৰণে খুব জৰুৰী বস্তু। ব্ৰেইনৰ কাৰণে চেনিটো অত্যন্ত প্ৰয়োজন। সৰু ল'ৰা ছোৱালীক চেনি জাতীয় বস্তু খুৱাব লাগে বুলি আমি সকলোৱে জানো। তো আমাৰ যিখিনি সৰু ল'ৰা ছোৱালীখিনি বাদ দি আমাৰ যিখিনি অলপ বয়স হৈছে সেইসকলৰ কাৰণে মই ক'বলৈ বিচাৰিছোঁ। তো চেনি আপোনাৰ খুব দৰকাৰী বস্তু। চেনিৰ পৰিৱৰ্তে মই ব্যৱহাৰ কৰিবলৈ ক'ম ষ্টেভিয়া বুলি এটা বস্তু আছে। ষ্টেভিয়া হওক বা আপুনি হানি বা মৌ জোল ইউজ কৰিব পাৰে, বা গুড় খাব পাৰে। গুড়টো চেনিৰ লগত একেই বস্তু, কিন্তু গুড়টো চেনিতকৈ আপোনাৰ অলপ হ'লেও স্বাস্থ্যৰ কাৰণে ভাল গুড়টো। মই ষ্টেভিয়াৰ কথা ক'বলৈ গৈছোঁ। ষ্টেভিয়া আজিকালি বহুতে ইউজ কৰিছে চাগে। তো ষ্টেভিয়াত আপোনাৰ কেলৰিজৰ পৰিমাণ আপোনাৰ চেনিতকৈ বহুত কম হয় কেলৰিটো, কিন্তু ই 200 টাইমছ চেনিতকৈ মিঠা হয় ষ্টেভিয়াটো। ষ্টেভিয়াৰ হেল্থ বেনিফিট আছে, হেল্থৰ কাৰণে যথেষ্ট ভাল ষ্টেভিয়াটো। চেনিৰ পৰা দেহত ব্লাড চুগাৰ লেভেলটো বাঢ়ি যায়। তো আমি ডায়েবেটিছ হোৱাৰ কাৰণে আমি চেনিটো বন্ধ কৰিবলৈ কয় সাধাৰণতে ডক্টৰে। তো আমি ষ্টেভিয়া ইউজ কৰিব পাৰোঁ। ষ্টেভিয়া বা গুড় খাব পাৰে আপুনি, বা আপুনি হানি ইউজ কৰিব পাৰে, মৌজোল। 3 নম্বৰ পইণ্টটো মই আহিম পানীৰ কথালৈ। আমি সকলোৱে পানী খাওঁ, পানী যথেষ্ট পৰিমাণে খাব লাগে আমি জানো। পানী আপোনাৰ ঠাণ্ডা পানী আমি সাধাৰণতে খাওঁ, কিন্তু আমি গৰম হওক বা ঠাণ্ডা ছিজন হওক, আমি ঠাণ্ডা পানীৰ পৰিৱৰ্তে যদি কুহুমীয়া পানী খাবলৈ আৰম্ভ কৰোঁ, কুহুমীয়া পানী আমাৰ স্বাস্থ্যত যথেষ্ট ভালৰ কাৰণে যথেষ্ট ভাল হয় আচলতে কুহুমীয়া পানীটো। তো কুহুমীয়া পানীয়ে কি কৰে, আপোনাৰ কুহুমীয়া পানীয়ে দেহৰ তাপমাত্ৰাটো ঠিকে ৰাখে। যিটো আমাৰ শৰীৰৰ তাপমাত্ৰা, সেইটো আমাৰ কুহুমীয়া পানীয়ে ঠিককৈ ৰাখে, যিমান থাকিব লাগে সিমানকৈ ৰাখে। আৰু আপোনাৰ যিসকলৰ গেছৰ প্ৰব্লেম থাকে তেওঁলোকেতো কুহুমীয়া পানী ইউজ কৰিলে মানে যথেষ্ট ভাল ফল পাব পাৰে। গেছৰ প্ৰব্লেমৰ কাৰণে কুহুমীয়া পানী খোৱাটো খুব ভাল। আৰু আপোনাৰ কুহুমীয়া পানী কেনেকৈ হ'ব? কুহুমীয়া পানী আপুনি গৰম কৰিব লাগিব, উতলাব লাগিব। উতলালে তাৰপিছত আপুনি কুহুমীয়া পানী হ'ব। তো উতলালে মানে কি হয়, পানীত বীজাণুৰ পৰিমাণটো কমি যায়, বীজাণুমুক্ত হয় পানীখিনি।
চ' আমি ঠাণ্ডা পানীৰ পৰিৱৰ্তে আহক কুহুমীয়া পানী ব্যৱহাৰ কৰোঁ। 4 নম্বৰ পইণ্টটো মই আহিম আপোনাৰ আমাৰ যিকোনো মানুহৰ আমাৰ স্বাস্থ্য কেতিয়াবা ভাল থাকে, কেতিয়াবা বেয়াও হ'ব পাৰে। ত' আমি সাধাৰণতে আজিকালি কি কৰোঁ, আমাৰ মোবাইলবিলাক হোৱাৰ পৰা বা ইণ্টাৰনেটৰ যুগ আজিকালি ইণ্টাৰনেটৰ যুগ হোৱাৰ কাৰণে আমি সাধাৰণতে ইণ্টাৰনেটৰ সহায় লওঁ, যে আমি কিছুমান চিমটমছ আমি দেখোঁ বেমাৰৰ চিমটমছ যিকোনো আমি যদি পাওঁ, তো আমি প্ৰথমতে কি কৰোঁ, সাধাৰণতে বহুত লোকে ইণ্টাৰনেট ইউজ কৰে। এইটো বহুত বেয়া অভ্যাস। তো ইণ্টাৰনেট ইউজ কৰিলে কি হয়, চিমটমছবিলাক আপুনি ঠিকেই বিচাৰি পাব। চিমটমছবিলাক আপুনি চাৰ্চ কৰিলে মানে পাব যে এইটো বেমাৰৰ কাৰণে এইটো চিমটমছ হ'ব পাৰে বা অমুকটো বেমাৰৰ কাৰণে এইটো চিমটমছ দেখাব পাৰে। কিন্তু ইণ্টাৰনেটত যদি আপুনি চাৰ্চ কৰে, একেটা চিমটমছৰে আপোনাৰ বহুত বেমাৰ দেখুৱাব পাৰে। চিমটমছ আপোনাৰ যিখিনি থাকিব সেইটো হয়তো বেলেগ বেলেগ বেমাৰ হ'ব পাৰে, আৰু আমাৰ সাধাৰণতে চকুত পৰিব যিকেইটা ডাঙৰ বেমাৰ বা তেনেকুৱা। চ' আমি ইণ্টাৰনেট ডক্তৰ নিজে হোৱাতকৈ আমি সাধাৰণতে ডক্তৰৰ ওচৰলৈ যোৱাটো মই ভাল বুলি ভাবোঁ। স্বাস্থ্যৰ কাৰণে আপোনাৰ ভাল এইটো বুলি মই ভাবোঁ, কাৰণ ইণ্টাৰনেটত চাৰ্চ কৰিলে মানে আপুনি সঠিক তথ্য নাপাব, কাৰণ যিখিনি তথ্য আপুনি এজন ডক্তৰৰ ওচৰলৈ গৈ পাব পাৰে। 5 নম্বৰ পইণ্টটো মই আহিবলৈ বিচাৰিম আটাৰ ওপৰত মই ক'বলৈ বিচাৰিম। আটা আমি খাওঁ, ৰুটি খাবলৈ আমি আটাটো ইউজ কৰিব লাগে। তো আমি বগা আটা সাধাৰণতে ইউজ কৰোঁ। সাধাৰণতে আমি আজিকালি মেক্সিমামেই আপোনাৰ বগা আটাটো ইউজ কৰা দেখা যায়, কিন্তু বগা আটাটো আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰী। তো বগা আটাটোৰ পৰিৱৰ্তে আমি ৰঙা আটা বা হোল হুইট আটা, মই ইউজ কৰিবলৈ ক'ম হোল হুইট আটা যিটো থাকে, তো হোল হুইট আটাটো ব্যৱহাৰ কৰিবলৈ ক'ম। বগা আটা আপোনাৰ কি হয়, ৰিফাইন কৰি উলিওৱা হয়, আৰু এই প্ৰচেছটোত মানৱ দেহৰ বাবে যিখিনি লাগতিয়াল বহুত উপাদান থাকে বগা আটাত, সেইখিনি আপোনাৰ যেনে লাগতিয়াল উপাদান যেনে B1, B3, B5, ৰিব'ফ্লেভিন, ফলেট আদি নাইকিয়া হৈ যায়। আটাটো ৰিফাইন কৰি যেতিয়া উলিওৱা হয় বগা আটা, তাত কি হয় আপোনাৰ এই উপাদানখিনি নাইকিয়া হৈ যায়। তো আমি বগা আটা খালে মানে আমাৰ খুব স্বাস্থ্যৰ কাৰণে যিখিনি উপাদান আমি পাব লাগে, আমি খাওঁ কি কাৰণে, যে স্বাস্থ্যৰ কাৰণে আমি কিবা এটা ভাল বস্তু খাওঁ কি কাৰণে, স্বাস্থ্যৰ কাৰণে যাতে ভাল হয়। চ' এইখিনি উপাদান যদি নাইকিয়া হৈ যায়, সেই আটাটো খাই একো লাভ নাই মই ভাবোঁ। চ' আমি বগা আটাৰ পৰিৱৰ্তে হোল হুইট আটা যিটো আছে, আপুনি যিকোনো দোকানতে পাব আজিকালি, হোল হুইট আটাটো ইউজ কৰিলে মানে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বুলি মই ভাবোঁ। 6 নম্বৰ পইণ্টটো মই আহিম তেলৰ ওপৰত। ৰিফাইন অইল যিটো, আমি সাধাৰণতে ৰিফাইন অইলটো খাবলগীয়া হৈ যায়। যিকোনো আমি ৰুটি চুটি বা পৰঠা চৰঠা ৰিফাইন অইলটো ইউজ কৰোঁ। ত' ৰিফাইন অইল আপুনি যিকোনো সস্তীয়া ৰিফাইন অইল খোৱাতকৈ মই ভাবোঁ যে এটা ৰাইচ ব্ৰেন অইল আছে, ৰিফাইনে হয়, ৰাইচ ব্ৰেন অইলটো আপোনাৰ খুব ভাল স্বাস্থ্যৰ কাৰণে বুলি মই ভাবোঁ। 7 নম্বৰ পইণ্টটো মই আহিম কাপোৰৰ কথালৈ। কাপোৰো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে। যিকোনো ধৰণৰ কাপোৰ আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া হ'ব পাৰে, আমাৰ স্কিনৰ কাৰণে বেয়া হ'ব পাৰে। চ' আমি যিকোনো ৰংচঙীয়া কাপোৰ দেখি সাধাৰণতে দোকানৰ পৰা কিনি লৈ আনো, যে এইবোৰ কাপোৰ পিন্ধিলে আমাক ভাল লাগিব। কিন্তু ৰংচঙীয়া কাপোৰৰ পৰিৱৰ্তে মই কওঁ আপোনালোকে যিকোনো কপাহী বা কটন কাপোৰ ইউজ কৰক। আপুনি আৰামো পাব পিন্ধি, আৰু আপোনাৰ স্কিনৰ কাৰণে, স্বাস্থ্যৰ কাৰণেও যথেষ্ট ভাল বুলি মই ভাবোঁ। 8 নম্বৰ পইণ্টটো মই আহিম আপোনাৰ ব্লাড প্ৰেছাৰ ৰিলেটেড। 8 নম্বৰ পইণ্টটো, তো ব্লাড প্ৰেছাৰ থকা যিখিনি মানুহ আছে, তেওঁলোকে আজিকালি সাধাৰণতে কি হয়, ইণ্টাৰনেট বা যিকোনো মেডিকেল ইকুইপমেণ্টছৰ দোকানত আপোনাৰ প্ৰেছাৰ চোৱা মেচিন পোৱা যায়, ব্লাড প্ৰেছাৰ জোখা মেচিন পোৱা যায়। তো ব্লাড প্ৰেছাৰ জোখা মেচিন হ'লেই নহ'ব, যে মেচিনটো আপোনাৰ ভাল হ'ব লাগিব। কিন্তু ভাল বুলি কওঁতে আমি সাধাৰণতে ইণ্টাৰনেটত মেক্সিমাম আপোনাৰ দেখা যায় যে ডিজিটেল ব্লাড প্ৰেছাৰ মেচিন আমি পাওঁ, দামো সস্তা হয়। আমি ভাবোঁ যে এইটো দি ব্লাড প্ৰেছাৰ চালেই হ'ব, কিন্তু এইটো সম্পূৰ্ণ ভুল। মই যিহেতু নিজেই এজন হেল্থ ডিপাৰ্টমেণ্টৰ লগত জড়িত ব্যক্তি, চ' মই আপোনালোকক সেইকাৰণে ক'ব খোজোঁ যে ডক্তৰসকলে যিটো মেচিন ইউজ কৰে, সেইটো হ'ল আপোনাৰ এটা মেনুৱেল মেচিন বুলি কোৱা হয়, মেনুৱেল ব্লাড প্ৰেছাৰ মেচিন। আৰু আমি সাধাৰণতে ইণ্টাৰনেটৰ পৰা বা দোকানৰ পৰা যিটো কিনি আনো, সাধাৰণতে ইউজ কৰিবলৈ ইজি হয়, বেটেৰী অপাৰেটেড হয়, তো সেইটো হ'ল আপোনাৰ ডিজিটেল ব্লাড প্ৰেছাৰ মেচিন। ব্লাড প্ৰেছাৰ মেচিন আপোনাৰ ডিজিটেল বা মেনুৱেল দুয়োটাৰে চাব পাৰি, সঠিকেই ওলায়। কিন্তু ডিজিটেল মেচিনটোত কি হয়, আপোনাৰ বেটেৰী অপাৰেটেড হোৱাৰ কাৰণে কেতিয়াবা বেটেৰী ডাউন হৈ থাকে,
বা ডিজিটেল মেচিনত আপোনাৰ একুৰেট আপোনাৰ যিটো প্ৰেছাৰ ব্লাড প্ৰেছাৰ সেইটো শ্ব' নকৰিব পাৰে। চ' আমি ডক্টৰৰ ওচৰলৈ গৈ প্ৰেছাৰটো ব্লাড প্ৰেছাৰটো আমাৰ ল' ব্লাড প্ৰেছাৰ হওক বা হাই ব্লাড প্ৰেছাৰ হওক আমি চেক কৰিবলৈ মেনুৱেল ব্লাড প্ৰেছাৰ মেচিন দি চেক কৰাটো উচিত বুলি মই ভাবোঁ। 9 নম্বৰ পইণ্টটো মই খোজ কঢ়াৰ কথা ক'বলৈ বিচাৰিম। সুস্বাস্থ্যৰ কাৰণে খোজ কঢ়াটো অতিকৈ জৰুৰী। মিনিমাম এদিনত আপুনি আধা ঘণ্টাৰ পৰা এঘণ্টা আপুনি খোজ কাঢ়ক। আপোনাৰ স্বাস্থ্যৰ কাৰণে খুব উপকাৰী এইটো খোজ কঢ়াটো। আৰু খোজ কাঢ়োঁতে এনেই খোজ কঢ়াৰ কথা মই ক'বলৈ বিচাৰিছোঁ যে আমি এনেই চেণ্ডেলেৰে বা জোতা পিন্ধি সাধাৰণতে খোজকাঢ়ি থাকোঁ, কিন্তু আমি প্ৰকৃতিৰ লগত মাজে মাজে অলপ একাত্ম হোৱাটো জৰুৰী হয়, মই ভাবোঁ এইটো কথা। তো আমি কেতিয়াবা সুধা ভৰিৰে আপুনি খোজকাঢ়ি চাওকচোন, যথেষ্ট ভাল লাগিব। সুধা ভৰিৰে আপোনাৰ ঘৰৰ ওচৰত বননিত বা এনে মাটিত অলপ সময় হ'লেও দিনটোত আপুনি অকণমান খোজকাঢ়ক। আপোনাৰ স্বাস্থ্যৰ কাৰণে ইও বহুত উপযোগী বুলি মই ভাবোঁ। শেষৰ পইণ্টটো 10 নম্বৰ পইণ্টটো এটা ইম্পৰ্টেণ্ট পইণ্ট বুলি মই ভাবিছোঁ। তো এইটো হ'ল কি আজিকালি সাধাৰণতে যিকোনো মানুহ যথেষ্ট আমি যথেষ্ট এটা ব্যস্ত জীৱন যাপন কৰিবলগীয়া হয়, সকলোৱে এইটো কৰিবলগীয়া হয়। তো ইয়াতে এটা কি হৈছে, এটা বিশেষ মুডত থকাতকৈ তো আপোনালোকে এটা কাম কৰিব পাৰে যে সৰু ল'ৰা ছোৱালী আপোনাৰ ঘৰৰ সৰু ল'ৰা ছোৱালী থাকিব পাৰে, আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী বা আপোনাৰ ভতিজা ভতিজী বা ভাগিন ভাগিনী বা যিকোনো সৰু ল'ৰা ছোৱালী আপোনাৰ ঘৰৰ ওচৰতো থাকিব পাৰে। তেওঁলোকৰ লগত মই ভাবোঁ যে অলপ সময় কটাওক, আপোনাৰ মনটো যথেষ্ট ভাল লাগিব আৰু মনটো বিশেষকৈ আপোনাৰ যোগাত্মক হৈ থাকে বুলি মই ভাবোঁ। সৰু ল'ৰা ছোৱালীৰ লগত যদি আপুনি অলপ সময় কটায় তো সেইটো স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী বুলি মই ভাবোঁ। মনটো প্ৰফুল্ল হৈ থাকে সৰু ল'ৰা ছোৱালীৰ লগত আচলতে খেলা ধূলা কৰিব পাৰে, আপুনি ধেমালি ধুমলা কৰিব পাৰে। এইটো পইণ্ট মই স্বাস্থ্যৰ কাৰণে উপযোগী বুলি মই ভাবোঁ। চ' ভিউৱাৰ্ছ, কেনে পালে ভিডিঅ'টো চাই জনাব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা বেল আইকন থাকে, এইটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ যিকোনো নেক্সট ভিডিঅ' আহিলে মানে আপোনালোকৰ ন'টিফিকেশ্যনত আহি যাব। তো আজিলৈ ধন্যবাদ থাকিল পাংক আছাম ইউটিউব চেনেলৰ পৰা। আপোনালৈ অশেষ ধন্যবাদ। বাই।